Hello everyone, নমস্কাৰ মই এনে নতুন ভিডিঅ'লে স্বাগতম জনাইছো। বহুত দিন হল লং ভিডিঅ' দিয়া নাই। আজি ভাবিলো যে এটা লং ভিডিঅ' দিও। এইফালে মই বিৰাতিপুৱা বিছনা পৰাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো আৰু এইফালে বিছনা এখন ধুনিয়াকে পাৰিলো যেহেতু অকনমান আজি উঠুতেও দেৰি হল আৰু ৰবিবাৰ যেহেতু তাৰ পাছতে এই বিছনা পাৰি মই ঘৰকেইটা হাৰি লৈছো আৰু তাৰ মাজতে আহি পেলে দোকানৰ কাস্টমাৰ আৰু মা আছে বুলি কৈ তাক পঠাই দিলো। তাৰ পাছতে খাই ললো মই ধুনিয়াকে কাপ চাহ আৰু গাখীৰ দিয়া চাহটো প্ৰিয় বুলি মোৰ সকলোৱে জানে যিসকলে মোৰ ডেইলি ভিডিঅ' চাই আৰু এইফালে চাহ কাপ ধুনিয়াকে খাই ললো যেহেতু আজি এখন গাঁৱতে বিয়া আছে আৰু গোটেইখিনি কাম শেষ কৰি মিলি এইফালে মই বিয়াত যাবৰ কাৰণে ওলাইছো যেহেতু আমাৰ ঘৰৰ ওচৰতে হয়। তাৰ পাছতে আনফালে চলি আছে এয়া ফটোশ্বুট। এয়া হৈছে মোৰ ভণ্টি। আগৰ ভিডিঅ'ত বাৰু দেখুওৱা হোৱা নাছিলে, মোৰ ভণ্টিয়ে হয়, তাইও বিয়াত আহিছে। এইফালে ধুনীয়াকৈ ফটো উঠি আছে সিহঁতে, যিহেতু আমি ফটো উঠাই দিয়া মানুহ নাই তো সেইকাৰণে উঠোৱা নাই। তাৰ মাজতে এটা কথা কওঁ, এতিয়া মই ভিডিঅ' বনোৱাৰ কাৰণে বহুতে বেয়া পায়। বেয়া পোৱাবিলাকক বাৰু বাদ দিছোঁ, ছাইড কৰি থৈ দিছোঁ। যিসকলে মোৰ ভিডিঅ' চাই ভাল পায়, মোৰ বিশ্বাস সদায় মোৰ ভিডিঅ' চাই যাব, মোক মৰম আৰু আশীৰ্বাদ দি যাব। আৰু যদি মোৰ ভিডিঅ' আজি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, ওচৰৰ বেল আইকনটো দবাই দিব, তেতিয়া নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক পাই থাকিব। আৰু মই মানে ভিডিঅ'বিলাক কেনেকুৱা ধৰণৰ দিলে ভাল পায় কমেণ্ট এটা কৰি জনাবচোন। মই মানে নলবেৰীয়া হয়, নলবেৰীয়া মানে ভাষাবিলাক ভিডিঅ'বিলাক দিলেও ভাল লাগে বুলি কয় আৰু এনেকৈও ভাল লাগে বুলি কয়। আৰু আপোনালোকে জনাবচোন কেনেকৈ ভিডিঅ'বিলাক বনালে ভাল লাগে। যদি নলবেৰীয়া ভাষাৰ ভিডিঅ'বিলাক বনালে ভাল লাগে তেনেহ'লে মই তেনেকুৱাকৈ বনোৱা কৰিম। আৰু এয়া হৈছে আমাৰ মৰম লগা কইনা, কেনেকুৱা লাগিছে জনাবচোন। তাই মানে ভিডিঅ' বনাব মানা কৰিছিল, তাই বোলে ইউটিউবত নুঠে। বাকী যি কি নহওক এইফালে খাবৰে হ'ল ভাত আৰু এয়া ভাত খাইছে এয়া বৌ। তাৰ পাছত সিহঁতে মানে মই ক'লোঁ আৰু কি বিভাগত আছে, সিহঁতে ক'লে যে এটা দৈ চিৰা এটা ভাতৰ বিভাগত। আৰু এনেকৈ ধেমালি কৰি আৰু হাঁহি ফূৰ্তি কৰি থাকিব লাগে, জীয়াই থকা দিনকেইটা নহয়নে। তাৰ পাছতে আৰু আমাৰ জানো আহি পেলাই বিয়া খাবৰ কাৰণে, আৰু তাৰ গাটো বহুত বেছি বেয়া, মানে তাৰ জ্বৰ হৈ আছে আৰু তো সেইকাৰণে মানে সি কান্দি আছে। তাৰ পাছতে আমি খাবলৈ বহিলোঁ ভাত, যিহেতু মই ৰাতিপুৱা ভাত খোৱা নাছিলোঁ দেই। তাৰ পাছতে আৰু মানে সোনকালে ভাতকেইটা খাই লওঁ বুলি আমি বহিলোঁ। এইফালে আছে ফেফেৰি, মানে এজনী ফেফেৰি অহা নাই, তাইক বহুত দিন লগ পোৱা নাই, এইটো এটা ফেফেৰিয়ে হয়। তাৰ পাছতে ভাত দিবই পোৱা নাই, তাই খালে। বাকী যি কি নহয় এইফালে ময়ো ভাত খাবৰ কাৰণে ল'লোঁ আৰু ভাত খাই মেলি এইফালে কইনাৰ ওচৰত অকণমান বহি ঘৰলৈ বুলি আহিলোঁ। আজি ভিডিঅ'টো ইমানখিনি আছিল, বাই বাই।